বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আসসালামু আলাইকুম, নমস্কাৰ। মই কথা এটা ক'ব কাৰণে আপোনালোকৰ মাজত আহিলোঁ, ভিডিঅ' এটা বনালোঁ। ভিডিঅ'টো এইটো টপিকৰ ওপৰত বনাইছোঁ যে যিটো বেমাৰ আমাৰ মাজত হৈ আছে, বেমাৰটো হৈছে ক'ভিড। এই ক'ভিড বেমাৰটো ইমানেই বিয়পিছে যিটো কোনো সীমাবদ্ধতা নাই। গতিকে মোৰ ভিডিঅ' বনোৱা মকসদ এইটোৱে, আমাৰ যিমান মুছলমান ভাই আছে আৰু যিমান আমাৰ হিন্দু ভাই ভণ্টি যিমানে আছে, মই প্ৰত্যেককে কৈছোঁ মোৰ ফালৰ পৰা আপোনালোকে ভালে থাকক আৰু যিটো ক'ভিড যিটো বেমাৰ বিয়পিছে তাৰ মাজেদি চৰকাৰে আমাৰ চৰকাৰে আমাক যিখিনি নিয়ম কানুন আমাক কৈছে, যেনেকুৱা মাস্ক পিন্ধি থাকিব দিছে, চেনিটাইজাৰ কৰি থাকিব দিছে আমাক, তাৰ মাজেদি আমাক বিনা দৰকাৰত বাহিৰত ওলাব মানা কৰিছে। এই নীতি নিয়মখিনি চৰকাৰে আমাক যিখিনি দিছে, এই নীতি নিয়মখিনি যদি আমি ঠিক কৰোঁ বা এই নীতি নিয়ম চৰকাৰে দিয়াখিনি যদি আমি পালন কৰি যাওঁ, আমি হিন্দু ভাই মুছলমান ভাই প্ৰত্যেকে মিলি আমি ক'ভিড যিটো বেমাৰ, এই বেমাৰটোৰ লগত আমি যুঁজিব পাৰিম। নহ'লে আমি যুঁজিব নোৱাৰোঁ। আমাক চৰকাৰে যিখিনি নিয়ম কৰিব কৈছে, আমি এই নিয়মখিনি আমি কৰি থাকিব লাগিব আৰু নিজৰ ছেফটিৰ কাৰণে আমি মাস্ক ব্যৱহাৰ কৰি থাকিব লাগিব, চেনিটাইজাৰ আমি ব্যৱহাৰ কৰিব লাগিব। নহ'লে এই যিটো ক'ভিড বেমাৰ বিয়পিছে, এই ক'ভিডে বহুত দূৰলৈও যাই পাব পাৰে। গতিকে মোৰ ফালৰ পৰা মই আপোনালোকক প্ৰত্যেক যিমান মুছলমান ভাই আছে, হিন্দু ভাই ভণ্টি আছে, প্ৰত্যেককে মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে বিনা দৰকাৰত আপোনালোকে বাহিৰত নোলাব, আপোনালোকে মাস্ক ব্যৱহাৰ কৰি থাকিব। চৰকাৰে যিখিনি নীতি নিয়ম কৈছে, এই নীতি নিয়মখিনি আপোনালোকে পালন কৰি থাকিব। তেতিয়া আমি মুছলমান ভাইসকল মিলি, হিন্দু ভাইসকল মিলি আমি ক'ভিড যিটো বেমাৰ, এই বেমাৰৰ লগত আমি যুঁজিব পাৰিম। আৰু আলহামদুলিল্লাহ যোৱাকালি এটা নিউজ পালোঁ, বহুত কমিছে ক'ভিড বেমাৰটো, বহুত কমিছে। গুৱাহাটীত আগত কিমান আছিলে, এতিয়া গুৱাহাটীত যাই গুৱাহাটীত লাষ্টত 300 হ'ল। বহুত আলহামদুলিল্লাহ কমিছে। গতিকে আমাৰ যিমান হিন্দু ভাই মুছলমান ভাই, এখন অসমত বহুতো জাতি ধৰ্মৰ মানুহ আছে, মই চবকে কৈছোঁ, হিন্দু নহয় মুছলমান, হিন্দু শিখ ইছাই যিমান আছে চবকে মই কৈছোঁ, আপোনালোকে চৰকাৰে যিখিনি নীতি নিয়ম কৰিছে, এই নীতি নিয়মখিনি আপোনালোকে বজাই ৰাখিব, পালন কৰিব। তেতিয়া আমি ক'ভিডৰ লগত আমি হিন্দু মুছলমান শিখ ইছাই যিমানে ধৰ্মৰ মানুহ আছে আমি যুঁজিব পাৰিম। নহ'লে কিন্তু আমি হাৰিব লাগিব। আৰু চৰকাৰে যিখিনি নীতি নিয়ম কৈছে, আমাৰ ভালৰ কাৰণে কৈছে চৰকাৰে। গতিকে আমি এইখিনি চৰকাৰৰ নীতি নিয়মখিনি আমি ফ'ল' কৰিব লাগিব। আৰু যদি কিছুমানে আগতেও ফ'ল' কৰা নাই, এতিয়াও সময় আছে, আপোনালোকে চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে ক'ভিডৰ ওপৰত, এইখিনি আপোনালোকে ফ'ল' কৰিব, আপোনালোকে মানিব। ইনশাআল্লাহ আল্লাহ চাহেতো আপোনালোকে বাচিব, আপোনালোকে ভালে থাকিব। আৰু প্ৰত্যেক মুছলমান, হিন্দু, শিখ ইছাই প্ৰত্যেক অসমত যিমান মানুহে বাস কৰি আছে, প্ৰত্যেকে ভালে থাকিব। মই ক'বলগীয়া এইখিনিয়ে। আৰু চবৰে সুস্বাস্থ্য মই কামনা কৰিছোঁ। আসসালামু আলাইকুম, সত শ্ৰী আকাল, নমস্কাৰ, জয় হিন্দ, জয় ভাৰত।